আপোনালোকে হয়তো ভাবিছে ইমানবিলাক বান্দৰ ক'ৰ পৰা আৰু কেনেকৈ, কিন্তু আপোনালোকে ভয় নাখাব। আজি আপোনালোকক আমি লৈ যাম এনেকুৱা এখন ঠাইলৈকে য'ত কেৱল বান্দৰেই বান্দৰ, মানে চমুকৈ ক'ব গ'লে বান্দৰ ৰাজ্য। ঠিক আছে তেন্তে আৰু বেছি পলম নকৰি আপোনালোকক লৈ যাব ওলাইছোঁ আজি আমাৰ ভিডিঅ'টোলৈকে। আহক তেন্তে। ৱেলকাম টু মাই ইউটিউব চেনেল চিকাষ্ট্ৰিজ ব্লগ। আৰু আজি আপোনালোকে মোৰ লগত গৈ আছে দেৰগাঁৱত থকা নেঘেৰিটিং শিৱদৌললৈকে। এয়া আমি পালোঁ আহি নেঘেৰিটিং শিৱদৌল, গেট পাৰ হ'লোঁ। গেট পাৰ হৈ আমি গৈ আছোঁ। এই নেঘেৰিটিং শিৱদৌলটো এখন পাহাৰৰ টিলাত অৱস্থিত হয়, যাৰ চাৰিওকাষে চাহপাতৰ গছেৰে আৱৰি আছে। ব'লক এতিয়া আমি তালৈকে যাওঁ, তাত গৈ আপোনালোকক তাৰ ভিউটো দেখুৱাই দিম। এইখনে হৈছে পাহাৰখন য'ত অৱস্থিত নেঘেৰিটিং শিৱদৌলটো। আমি এতিয়া তাৰ ওপৰত উঠি গৈ আছোঁ। ইয়াতে আশে পাশে হয়তো বজাৰ চজাৰ হয় আৰু বা কিবা মানে ফুলৰ মালা চালা বা ইটো সিটো বেচে, কিন্তু সেইদিনাখন নাছিলে। সেইদিনাখন আমাৰ যাই পাওঁতেই দেৰি হৈছিলে। এইবিলাক বান্দৰ দেখিছেনে? আমিতো বহুত বান্দৰ দেখিছোঁ, আমাৰতো ইয়াতে মঙলদৈত বান্দৰেই বান্দৰ। হ'লেও ইয়াৰ বান্দৰবিলাক অকণমান ভদ্ৰ নেকি, কিবা কিবি খাব ল'ব দিয়াৰ পিছত কিন্তু সিহঁতে উৎপাত নকৰে। এইবিলাক বান্দৰ ভয়ে লাগে, মোবাইল ওলাব হাতৰ পৰা কাঢ়ি নিয়ে বুলি মোবাইলটো ভয়ে লাগে। কেনেকৈ ওচৰতে বান্দৰ মই নিদিওঁ। বান্দৰকেইটা কিবা কিবি খোৱা হ'ল, নহ'লে বোলে সিহঁতে অসুবিধা কৰে, মানে মন্দিৰৰ ভিতৰলৈকে যাওঁতে শাস্তি কৰে। সেইবাবে তেওঁলোকক কিবা কিবি খাব দিয়া হ'ল, মানে বান্দৰকেইটাক আৰু তেওঁলোক বুলি বান্দৰকেইটাকে ক'লোঁ। ঠিক আছে তেন্তে আমি আহিছোঁ মন্দিৰৰ গেট পালোঁ আহি। এইবিলাক বান্দৰ, ইহঁতক অকণমান কল ফল মূল তেনেকৈ দিয়া হৈছে, নহ'লে অসুবিধা কৰিব যে। এতিয়া আমি নিশ্চিন্ত মনে গৈ আছোঁ। বান্দৰকেইটাই আমাক পূৰা ছাইড দি দিছে। এয়া ভিতৰ পালোঁ আহি আৰু। এয়া আমি মন্দিৰৰ ভিতৰত আহিছোঁ। বহুত বান্দৰ আছে চাৰিও চাইডে। আমাৰ লগত এই ভাইটিকটো আহিছে বান্দৰ খেতি দিয়াকৈ। বান্দৰবিলাক মই দেখাই থাকিব দেখাই দিছোঁ বাৰু। এইটো মন্দিৰটো এতিয়া আহক মন্দিৰৰ ভিতৰৰ পৰা আহোঁ, গৈ সেৱাটো লৈ লওঁ। এয়া আমাৰ
চাকি জ্বলোৱা হৈ গ'ল। এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে যাব লৈছোঁ, কিন্তু দেৱে ক'লে যে ভিতৰলৈকে হেনো কেমেৰা নিব নোৱাৰে, সেইবাবে আপোনালোকক বাহিৰৰ পৰাই অকণমান দেখুৱাই দিছোঁ আৰু যিমানকণ পাৰিছোঁ জুম কৰি। আমি এতিয়া সেৱালৈ আহোঁগৈ। আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, সেৱা ল'লোঁ। এয়া বান্দৰবিলাকক চাউল দিছে, এটা এটাকৈ উঠাই খাই আছে সিহঁতে চাউলবিলাক। বান্দৰবিলাকে একো অনিষ্ট নকৰে বাৰু, হ'লেও ভয় লাগে অকণমান বান্দৰবিলাকলৈকে, কাৰণ আমাৰ গাঁৱৰ বান্দৰবিলাকৰ নিচিনা হ'ব বুলি। সিহঁতে একো নকৰে, হ'লেও ভয়টো লাগে। এইটো দাদাৰ ফটো উঠাই আছে। এয়া এইবিলাক ওচৰত আহিছোঁ দেই, মই ভয় লাগে ওচৰত আহিব, হ'লেও আহিছোঁ ওচৰলৈকে আপোনালোকৰ কাৰণে। ওচৰৰ পৰা দেখাই দিওঁ বোলো। ধুনীয়া পৰিৱেশটো, বান্দৰ বহুত ইয়াতে, বান্দৰে দৌৰা-দৌৰি কৰি আছে। এতিয়া আমি যাব ওলাইছোঁ, যাওঁ মন্দিৰত শেষবাৰৰ বাবে এটা নমস্কাৰ কৰি লওঁ, ভালে কুশলে যাতে ঘৰ গৈ পাওঁ তাৰে কামনা কৰিছোঁ। আৰু সোনকালে যাতে ভালে কুশলে ঘৰটো যাই পাওঁ। এতিয়া ইয়াৰ পৰা আমি চিধা যাম কাজিৰঙালৈকে। কাজিৰঙাত আজি থাকি দিম, থাকি কাইলৈ ৰাতিপুৱা কাজিৰঙাখন ঘূৰিম। ঘূৰি আমি সোনকালে ঘৰ পাব লাগিব গৈ, আন্ধাৰ নহওঁতে। মায়েও মাতি আছে। মইনা কলিজাহঁত বান্দৰকেইটাক কিবা কিবি খাব দিলে মন্দিৰৰ পৰা, চাউল তাউল দিলে নেকি। এয়া চাউল দিলে, একদম নিমিষত সিহঁতে শেষ কৰি দিছে। ইয়াৰ পিছত ভাবিছোঁ আপোনালোকক মন্দিৰৰ চাৰু চাইডটো দেখুৱাওঁ, কিমানকণ দেখুৱাব পাৰোঁ নাজানো বাৰু, হ'লেও চেষ্টা কৰিছোঁ, যিমানখিনি পাৰিছোঁ দেখুৱাম। আৰু যদি আহিব খুজিছে আহক, ইয়াতে বঢ়িয়া বঢ়িয়া আপোনাৰ বঢ়িয়া হ'ব। আপোনাৰ আহি ভাল পাব আপুনি। সিহঁতে পূৰা একদম খোৱাত ব্যস্ত হৈ আছে, দিয়াৰ লগে লগে শেষ কৰি দিয়ে বস্তুবিলাক খাই। সিহঁতে পূৰা খোৱাতে ব্যস্ত হৈ থাকে, কাকো একো অসুবিধা কৰা নাই বাৰু। আমি থকালৈকে আমাৰ কেইটাক একো অসুবিধা কৰা নাই, কিন্তু বেলেগক কৰিছে যদি সেইটো আমি নাজানো। হ'লেও আমাক একো অসুবিধা কৰা নাই, সিহঁতে নিজৰ কাম নিজে কৰি আছে, খোৱা লোৱা কামটো আৰু সিহঁতৰ সেইবিলাক কৰি আছে। ইমান টিকলু টিকলু বান্দৰবিলাক আছে নহয়, মোৰ একদম বহুত মৰম লাগে ন টিকলু টিকলু বান্দৰবিলাক মোৰ। ডাঙৰবিলাকো ভালে লাগে, কিন্তু টিকলু টিকলুবিলাক বেছি ভাল লাগে। এইটো চাওকচোন, ইমান টিকলু হয়, অ' মাই গড, ইমান কিউট হয়, বহুত ভাল লাগে। বান্দৰ, কুকুৰ, মেকুৰী মানে চব ভালে লাগে, মই ভাল পাওঁ দেই। মই জন্তু মই বহুতেই ভাল পাওঁ। ইমান কিউট। আপোনালোকে হয়তো ভালে পায় বান্দৰ বা কুকুৰ মেকুৰী, কোনে কোনে ভাল পায় কমেণ্টত জনাব দেই। মই কিন্তু ভাল পাওঁ। এইজনী মাকৰ লগত আছে, মাকজনী এৰাই দিয়া নাই, পোৱালীজনী দেখিব পাইছে চাগে। এইয়া চাওকচোন, খেদাখেদি কৰি থাকে সিহঁতৰ মাজতে। এতিয়া ব'লক আমি আপোনালোকৰ গোটেই মন্দিৰটোৰ ঘূৰাই আহোঁ, ব'লক। এতিয়া আমি আহি পালোঁ মন্দিৰৰ পিছফালটো। মন্দিৰৰ আগফালটো যিমানেই ধুনীয়া, সিমানেই ধুনীয়া হৈছে মন্দিৰৰ পিছফালটো। এইবিলাক আপোনালোকে দেখিব পাৰিছে, ছাইডত এইবিলাক চব চাহ গছ। ইমান ধুনীয়া পৰিৱেশটো, আপোনালোকে গ'লে জানিব যে সঁচাকৈ কৈছিলে যে ইমান ধুনীয়া পৰিৱেশ বুলি। ভাল লাগিছে। আমি যিখিনি সময়ত গৈছোঁ
সূৰ্য ডুবাৰ সময়ততো সেইবাবে মানে আকাশখন একদম পূৰা পিংকি টাইপ হৈ আছে। ভাল লাগিছে আৰু গৈ সেইটো টাইমত অৱশ্যে ভাল লাগিব। আপোনালোকেও যাব কেতিয়াবা। এইখন আৰু এখন গেট আছে, পিছফালে আছে, এখন বন্ধ কৰি থৈ দিয়া আছে। এই বান্দৰকেইটালৈ মন কৰিবচোন, বান্দৰকেইটা কিবা কৰি আছে, কিবা চেলেকি চাফা কৰি আছে মূৰ্তিকেইটা। দেখিছেনে, কিবা চেলেকি চাফা কৰি আছে মূৰ্তিকেইটা। ভগৱানক হয়তো ভাল লগাই আছে আৰু। সৰু বান্দৰটো একদম পলাল কেমেৰা দেখি। এতিয়া দেউৱে মাতিছে, কৈছে যে দেৰি হৈছে, তেওঁলোকে হেনো যাব মন্দিৰটো বন্ধ কৰি। সেইবাবে আমি আৰু বিশেষকৈ আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আমাৰ তালৈকে গৈ পাওঁতেও দেৰি হৈছেতো সিদিনাখনে, সেইবাবে বহুত টাইম থাকিব নোৱাৰিলোঁ। যিখিনি টাইম আছোঁ সেইখিনি টাইম যিখিনি ভিডিঅ' কৰিব পাৰিছোঁ আৰু সেইখিনি আপোনালোকক দেখুৱাই চেষ্টা কৰিছোঁ। এতিয়া আমি বিদায় ল'ম বুলি ভাবিছোঁ মন্দিৰৰ পৰা। এয়া ওলাই আহিছোঁ। বহুত ভাল লাগিছে তালৈকে গৈ। আৰু বিশেষকৈ বান্দৰকেইটা চাবলৈ কিন্তু যাবই যাব দেই। মানে বান্দৰকেইটা চায়ে ভাল লাগে। আমিতো বান্দৰে চায়ে থাকিলোঁ। মানে আমাৰ ইয়াতো বান্দৰ আছে, হ'লেও মানে তাৰে বান্দৰকেইটাৰ নিচিনা নহয় আৰু। আমাৰ ইয়াৰ বান্দৰবিলাক বেছি উৎপতীয়া হয় নেকি, তাৰোবিলাকো উৎপতীয়া হয়, কিন্তু সিহঁতক খাব ল'ব দিলে একদম অসুবিধা নকৰে। হাতৰ পৰা বস্তু নি কিনে খাব, কিন্তু মানে বেলেগ একো আমাৰ লগত একো অসুবিধা কৰা নাই। ইমান কিউট বান্দৰবিলাক ভাল লাগে। আপোনালোকে যাব, তেওঁলোকক কিবা কিবি খাবলৈ দিব গৈ। তেওঁলোকে তেতিয়া একদম আপোনালোকক একো শাস্তি নকৰে, আপোনালোকৰ লগত মানে খেলিয়ে থাকিব বুলি ক'ব পাৰি আৰু। হ'লেও বাৰু মোৰ ভয় লাগিছে, কিন্তু একো অসুবিধা কৰা নাই। তাৰপিছত মই ফ্ৰী হৈ গৈছোঁ আৰু সিহঁতৰ লগত মানে ওচৰলৈ যাব পৰা হৈ গ'লোঁ আৰু। যেতিয়া মোৰ ভয়টো কমি গ'ল, সিহঁতক মোৰ নিজৰ হাতেৰে খোৱালোতো, সেইবাবে। এয়া আমি মন্দিৰৰ বাহিৰ পালোঁ আহি। মন্দিৰৰ বাহিৰৰ এটা সেৱা লৈ লওঁ। এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া আপোনালোকৰ লগত কিছুমান ফটো মন্দিৰৰ উঠা শ্বেয়াৰ কৰিছোঁ, চাব। ঠিক আছে তেন্তে আজিলৈকে বাই বাই।